ব্ৰেকটো এইখনে সিখনক খুনা মাৰিছে, সেইখনে এইখনক খুনা মাৰিছে। লাষ্টত ময়ে আছিলোঁ, মই বলেনোখনত গৈ পেলাই খুনা মাৰিছোঁ। এইপিনে আপোনাৰ বাওঁ চাইডেও কাটিব নোৱাৰিলোঁ, ডাউন চাইডেও কাটিব নোৱাৰিলোঁ, কাৰণ ডাইৰেক্ট নামাৰিলে মোৰ স্কুলৰ ষ্টুডেণ্ট ক্ষতি হৈ যায়। সেইকাৰণে মই ডাইৰেক্ট গাড়ীখনতে খুনা মাৰিবলগীয়া হৈছে। পিছৰ পৰিস্থিতি যেতিয়া খুনা মাৰিলোঁ, তেওঁ বাপেকে গাড়ীত বলেনোৰ পৰা নামি আহি পেলাই মোক ষ্টাৰিঙৰ পৰা নমাব বিচাৰিছে। মই নমা নাছিলোঁ, পিছত তেওঁ জোৰ জবৰদস্তি নমালে, মই নামি আহিলোঁ। নামি আহি তেওঁ জীয়েকে মোক বুকুত থাপ মাৰি ধৰিলে, ধৰি পেলাই বাওঁ চাইডে ৰাস্তাত কাষত লৈ গৈছে। নি পেলাই তেওঁ ধৰি আছে বুকুত মোক। বহুত পাব্লিকে কৈছে যে বুকুৰ পৰা ইদক ড্ৰাইভাৰজনক বুকুৰ পৰা ইদক, নাই তাই কোনো পধ্যেই নামানে। মাকেও কৈছে, মাকক উল্টা ধমকিয়ে দিছে যে নিৰু মই। তাৰপিছত সাংবাদিক গ'ল, সাংবাদিক যোৱাৰ পিছতো সাংবাদিকেও কৈছে এৰিবলৈ, নাই তেওঁ নেৰে। পিছত পুলিচৰ মানুহ গৈছে, পুলিচৰ মানুহ যোৱাৰ পিছতহে তেওঁ মোক বুকুৰ পৰা এৰিছে। পিছত পুলিচে মোক থানালৈ লৈ আহিছে। প্ৰশাসনটো একো গুৰুত্বই দিয়া নাই। আমি যেতিয়া কহৰা থানাত আছিলোঁ, আমাক তেওঁলোককহে গুৰুত্ব দি আছে। আপোনাৰ নামটো? শ্ৰী দীপু শইকীয়া। ছোৱালীজনীয়ে কৈছে যে আপুনি খুন্দা মৰাৰ ফলতহে বাকী 4খন গাড়ী এক্সিডেণ্ট। নাই, তাৰ আগতেই তেওঁলোকে মাৰিছে। তেওঁলোকে মাৰাৰ পিছতহে মই মাৰিছোঁ। আগন্তুক পৰিৱৰ্তন এতিয়া ৰূপন দা আহি আছে, তেওঁ কি সিদ্ধান্ত লয় তাৰপিছতহে জনাব পৰা যাব। তেনেকেতো ক্ষমা বিচাৰিলে মই নামানো, মোক ডাইৰেক্টলি অপেন ক্ষমা বিচাৰিবলগীয়া। এইখনে সিখনক খুনা মাৰিছে, সেইখনে এইখনক খুনা মাৰিছে। লাষ্টত ময়ে আছিলোঁ, মই বলেনোখনত গৈ পেলাই খুনা মাৰিছোঁ। এইপিনে আপোনাৰ বাওঁ চাইডেও কাটিব নোৱাৰিলোঁ, ডাউন চাইডেও কাটিব নোৱাৰিলোঁ, কাৰণ ডাইৰেক্ট নামাৰিলে মোৰ স্কুলৰ ষ্টুডেণ্ট ক্ষতি হৈ যায়। সেইকাৰণে মই ডাইৰেক্ট গাড়ীখনতে খুনা মাৰিবলগীয়া হৈছে। আহি আছিলোঁ নবোদয় স্কুললৈ, ষ্টুডেণ্ট আহি থাকোঁতে মোৰ আগত 6-7খনমান গাড়ী আছিলে। গাড়ী থাকোঁতে আগৰ গাড়ীখনে খাৰা ব্ৰেক মাৰি দিলে। খাৰা ব্ৰেক মাৰি দিয়াৰ পিছত মানে গোটেইখন গাড়ী কণ্ট্ৰল কৰিব পৰা নাই ব্ৰেকটো। এইখনে সিখনক খুনা মাৰিছে, সেইখনে এইখনক খুনা মাৰিছে। লাষ্টত ময়ে আছিলোঁ, মই বলেনোখনত গৈ পেলাই খুনা মাৰিছোঁ। এইপিনে আপোনাৰ বাওঁ চাইডেও কাটিব নোৱাৰিলোঁ, ডাউন চাইডেও কাটিব নোৱাৰিলোঁ, কাৰণ ডাইৰেক্ট নামাৰিলে মোৰ স্কুলৰ ষ্টুডেণ্ট ক্ষতি হৈ যায়। সেইকাৰণে মই ডাইৰেক্ট গাড়ীখনতে খুনা মাৰিবলগীয়া হৈছে। পিছৰ পৰিস্থিতি যেতিয়া খুনা মাৰিলোঁ, তেওঁ বাপেকে গাড়ীত বলেনোৰ পৰা নামি আহি পেলাই মোক ষ্টাৰিঙৰ পৰা নমাব বিচাৰিছে। মই নমা নাছিলোঁ, পিছত তেওঁ জোৰ জবৰদস্তি নমালে, মই নামি আহিলোঁ। নামি আহি তেওঁ জীয়েকে মোক বুকুত থাপ মাৰি ধৰিলে, ধৰি পেলাই বাওঁ চাইডে ৰাস্তাত কাষত লৈ গৈছে। নি পেলাই তেওঁ ধৰি আছে বুকুত মোক। বহুত পাব্লিকে কৈছে যে বুকুৰ পৰা ইদক ড্ৰাইভাৰজনক বুকুৰ পৰা ইদক, নাই তাই কোনো পধ্যেই নামানে। মাকেও কৈছে, মাকক উল্টা ধমকিয়ে দিছে যে নিৰু মই। তাৰপিছত সাংবাদিক গ'ল, সাংবাদিক যোৱাৰ পিছতো সাংবাদিকেও কৈছে এৰিবলৈ, নাই তেওঁ নেৰে। পিছত পুলিচৰ মানুহ গৈছে, পুলিচৰ মানুহ যোৱাৰ পিছতহে তেওঁ মোক বুকুৰ পৰা এৰিছে। পিছত পুলিচে মোক থানালৈ লৈ আহিছে। প্ৰশাসনটো একো গুৰুত্বই দিয়া নাই। আমি যেতিয়া কহৰা থানাত আছিলোঁ, আমাক তেওঁলোককহে গুৰুত্ব দি আছে। আপোনাৰ নামটো? শ্ৰী দীপু শইকীয়া। ছোৱালীজনীয়ে কৈছে যে আপুনি খুন্দা মৰাৰ ফলতহে বাকী 4খন গাড়ী এক্সিডেণ্ট। নাই, তাৰ আগতেই তেওঁলোকে মাৰিছে। তেওঁলোকে মাৰাৰ পিছতহে মই মাৰিছোঁ। আগন্তুক পৰিৱৰ্তন এতিয়া ৰূপন দা আহি আছে, তেওঁ কি সিদ্ধান্ত